Good morning everyone. Ratipa khirki osor action dibole koi ki hol sauk. আৰু ৰাতিপুৱা শুই উঠি যেহেতু মই ডিটক্স ৱাটাৰ খাওঁ আপোনালোকে জানে যদি মোৰ ভিডিঅ' আগৰ পৰা চাই আছে আৰু বহুত দিনৰ পৰাই মই হালধিৰ পানী খাই আছোঁ আৰু এইটো মোৰ হেবিটৰ নিচিনাই হৈ গৈছে প্ৰায় ৰাতিপুৱা খাওঁ আৰু ঘৰত থাকিলে আইচিং কৰাও হয় ফেচত আৰু এইটো দি আইচিং কৰোঁ বহুত ইজি হৈ যায় কৰিবলৈ আৰু লগতে এইটো ইজিলিও পাই যায় অনলাইন মিছো ফ্লিপকাৰ্ট যিকোনো ৱেবছাইটতে আপোনালোকে ইজিলি পাৰচেজ কৰিব পাৰিব যদি বিচাৰে এতিয়া কাইলৈৰ কাৰণে আকৌ ইয়াতে পানী ভৰাই ফ্ৰিজত থৈ দিম এতিয়া অকণমান মই ষ্ট্ৰেচিং কৰি আছোঁ লগতে অকণমান ব্ৰিডিং এক্সাৰচাইজ কৰিলোঁ তাৰপাছতে ৰুমবিলাক অকণমান ক্লিন কৰিলোঁ আৰু আমাৰ লিভিং ৰুমটো অকণমান মই এনেকৈ সজাবলৈ ট্ৰাই কৰিলোঁ আৰু কেনেকুৱা লাগিছে জনাব যোৱা বছৰো এনেকৈ কিবা কিবি কৰি সজাইছিলোঁ আৰু এইবছৰ এনেকৈ সজাইছোঁ এতিয়া প্ৰসাদ মায়ে যোগাৰ কৰিছে প্ৰসাদ খাওঁ এতিয়া হেল্ল' এভৰিৱান জাষ্ট ফ্ৰেছ হৈ আহিলোঁ মাহ হালধিৰে গা ধুলোঁ আৰু এতিয়া বহুত বেছি ভাল লাগিছে আৰু এই নিয়মটো কৰাৰ পিছত সঁচাকৈ বহুত ভাল লাগে আৰু স্কিনৰ কাৰণেও বহুত ভাল ন মাহ হালধি লগাই গা ধুলোঁ এতিয়া কিবা এটা ভাল লাগিছে আৰু যিহেতু আমাৰ ইয়াতে তেনেকৈ বিহুত যিবোৰ আচলতে নিয়ম হয় সেইসমূহতো ইয়াত কৰাই নহয় কাৰণ আজি হৈছে গৰু বিহু আৰু গৰুক যেনেকৈ নতুন পঘাৰে বান্ধে বা নি গা পা ধুওৱা হয় সেইসমূহতো ইয়াত নায়েই যিহেতু আৰু সৰুৰ পৰা মানে এইসমূহ পৰিৱেশ দেখাই নাই সেইকাৰণে আচলতে বিহুৰ দিনা বেয়াও লাগে দিয়কচোন গাঁৱৰ পৰিৱেশত বহুত বেছি ভাল লাগে এইবিলাক যেতিয়া আগতে এবাৰেই পাইছোঁ মই মামাহঁতৰ ঘৰত থাকোঁতে মানে সেয়া মানে সকলোবোৰ পৰম্পৰা নীতি নিয়মসমূহ দেখিবলৈ পাইছোঁ কিন্তু ইয়াত যিহেতু সেইবিলাক একোৱেই নহয় আৰু লগতে হুঁচৰিও আগতে এযোৰ দুযোৰ তেনেকৈ আহিছিলে কিন্তু আজিকালি সেয়াও মানে পাবলৈ টান এনেকুৱা হৈছে সেয়েহে ঘৰতে যিসমূহ কৰিব পাৰোঁ অকণমান স্পেচিয়েল কৰিবলৈ ট্ৰাই কৰোঁ কেতিয়াবা বাৰু এতিয়া গা পা ধুলোঁ ধূপ চাকি জ্বলালোঁ বাৰু এতিয়া চিৰা দৈ খাব লাগিব সেইসমূহ দেখুৱাই যাম চাই যাব ভিডিঅ'টো আৰু এই ভিডিঅ'ৰ জৰিয়তে আপোনালোক সকলোকে ৰঙালী বিহুৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ সকলো ভালে থাকক এই বছৰটো সকলোৰে বাবে ভালে কুশলে পাৰ হওক তাৰে কামনা কৰিছোঁ প্ৰসাদ খালোঁ এতিয়া দৈ চিৰা খাম অলপ পাছত আৰু আজি ৰীল দুটামান বনাম বায়ে মই কাৰণে কাপোৰ যোগাৰ কৰি থৈছোঁ এই এইযোৰ মই ভাবিছোঁ কিন্তু এইযোৰ একেবাৰে পুৰণা মানে ব্লাউজ পিচটো আছে কিন্তু একদম আগৰ ডিজাইনৰ যে সেইকাৰণে এইটো নিপিন্ধোঁ চাগে সেইকাৰণে ব্লেক ব্লাউজটো পিন্ধিম ভাবিছোঁ তাৰপিছতে এইযোৰ নতুনকৈ লোৱা মায়ে খুব কমতে পালে আৰু মুগাৰ নিচিনা কালাৰটো চ' এইযোৰ বায়ে পিন্ধিব আৰু এযোৰ আছিলে নতুন সেইযোৰ মই নিপিন্ধোঁ এইযোৰকে পিন্ধিম ভাবিছোঁ আজি যিহেতু গৰু বিহু সেয়েহে যিসমূহ নীতি নিয়ম থাকে অকণমান কৰিলোঁ আৰু এতিয়া আমি দৈ চিৰা খাবলৈ লৈছোঁ লগতে প্ৰসাদ খালোঁ আৰু এনেতে ভাইটিৰ লগৰকেইটাও আহি পালে সিহঁতকো প্ৰসাদ দিলোঁ আৰু আমি সকলোৱে একেলগে দৈ চিৰা খালোঁ হাতেৰে খালে নহয় নেকি বৰ একেবাৰে ষ্টেণ্ডাৰ্ড দেখাবলৈ আহিছে আমি এটা ৰেডি হৈ মেলি ৰীল বনালোঁ এতিয়া এই ভাগত যাবলৈ মন নাই বাৰ কিন্তু মোৰ যাবলৈ মন আছে বাগানৰ পিনে যাওঁ দুটামান ভালকৈ ভিডিঅ' কৰোঁ স্কুটি চলাম এতিয়া মেখেলা পিন্ধি অৱস্থা আমাৰ তেল শেষ হৈ গ'লে চেচ আৰু আমি এতিয়া চাহ বাগানৰ মাজত কি মজা পৰিৱেশ ধুনীয়া বতাহ দি আছে ৰীল এটা বনালোঁ তলত জোতা ইফালে মানুহ দুনুহ আহি গৈ আছে এফালে আমি
ফটো ৰিল বনাই আছোঁ, কিছুমানে জোকাই থৈও গ'ল। ভাল লাগিছে বাৰু, বহুত দিনৰ মূৰত এইফালে আহিলোঁ। ইয়াৰ ৰিল বনাই অৱস্থা ৰ'দত। এতিয়া আমি যিহেতু আজি ভাত খাব নাখায় মানে দিনটো, এতিয়া পিছবেলাই হ'বলৈ হ'ল, সেইকাৰণে ৰুটি আৰু মাংস খাম ভাবিলোঁ। ইয়াতে মই চব দিছোঁ, মছলা যি যি দিওঁ মানে দিয়ে আৰু সেইখিনি, আৰু লগতে দৈ দিছোঁ, নিমখ হালধি মিট মছলা জিৰা মছলা গৰম মছলা। এতিয়া বনাওঁ ধুনীয়াকৈ। এইফালে বিখ্যাত চেফে মাৰি আছে ৰুটি। তেল দিলোঁ, ইয়াতে দি দিছোঁ অকণমান চেনি। চিকেনখিনি সিজিবলৈ দিছোঁ, ইয়াতে চব দিয়ে থোৱা আছে। তাৰপাছতে ইয়াতে দিছোঁ বিলাহী, তাৰপিছত নৰসিংহ, আদা নহৰু আৰু জলকীয়া, এইখিনি একেলগে দিয়ে মিক্সিত মাৰি দিম। পিচখিনি দি দিছোঁ এতিয়া। এয়া আমাৰ পৰঠা আৰু মাংস। খাই বৈ মেলি এতিয়া মই মোৰ লিখা মেলা কামসমূহ কৰিবলৈ লৈছোঁ। ডায়েৰী লিখা হোৱাই নাই মোৰ। b.ed ছেকেণ্ড ইয়াৰত 4খনকৈ ডায়েৰী দিয়ে, ইণ্টাৰ্ণশ্বিপ যিহেতু 4মহীয়া হয়। ইয়াৰ নেক্সট দিনা ৰাতিপুৱা মৰ্ণিং আৰু ৰাতিপুৱা ডিটক্স ৱাটাৰ খালোঁ। আৰু আজি হৈছে মানুহ বিহু, আৰু আজিৰ দিনা সৰুৱে ডাঙৰক যিহেতু সেৱা কৰে, সেয়েহে আমিও এই নিয়মটো কৰিলোঁ। ৰাতিপুৱা শুই উঠি ফ্ৰেছ হ'লোঁ আৰু এতিয়া দৈ চিৰা খাই উঠিলোঁ। আৰু এতিয়া মই দুটামান ভিডিঅ' বনাম, দুটা ৰিল এটা আৰু ষ্টৰি এটা বনাম। চ' তাৰ বাবে এয়া অৱস্থা দেখিছেনে, বস্তু পাতি যোগাৰ কৰি ইয়াত আনিছোঁ। ইয়াতে বেকগ্ৰাউণ্ডটো ভাল আহিব। আৰু এটা ৰিয়েলিটি দেখাওঁ আপোনালোকক। এইটো ড্ৰেছত ভিডিঅ' বনাম মানে, সেয়েহে ওপৰত টপ পিন্ধি ড্ৰেছটো এনেকৈ পিন্ধি লৈছোঁ। বিফ'ৰ এণ্ড আফটাৰ লুক হ'ব। ভিডিঅ'টো দেখিবলৈ বহুত ভাল লাগে, কিন্তু বেকগ্ৰাউণ্ড BTS ৰিয়েলিটি এয়া হয় বাৰু। এতিয়া মই ভিডিঅ'টো সোনকালে বনাই লওঁ। জাষ্ট ভিডিঅ'টো বনাই হৈ গ'ল, আৰু নাজানো আৰু পাৰিছোঁ নে নাই। ত' আপোনালোকে ভিডিঅ'বিলাক চাব পাৰিব ইনষ্টাগ্ৰামত। বাৰু হ'ব, এতিয়া চিজিল কৰোঁ। এইবোৰ গোটেই অৱস্থা নাইকিয়া হৈ গ'ল। লগতে মেকআপখিনি ৰিমুভ কৰোঁ। মেকআপৰ তেনেকৈ একো কৰা নাই, BB ক্ৰীম সানিছিলোঁ, এইবোৰ ৰিমুভ কৰোঁ। তাৰপিছত এয়া দেখিছে নহয় অৱস্থা, এইবিলাক ঠিক কৰোঁ আৰু ভিডিঅ'টো এডিটিং কৰোঁ। দেন আপোনালোকক বিহাইণ্ড দ্য চিন অলপমান দেখুৱাই দিম। Cherry red looks, cherry lips, and cherry pick offers. Tira's second birthday is here with deals up to 50% off plus extra up to 1,000 rupees discount with code TIRA2 on your favorites. You can get exciting offers like Maybelline New York up to 50% off, L'Oreal Paris up to 45% off, bag minimum 15% off.